নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বনাব লৈছো মই বিলম্ব টেঙা আচাৰ আৰু এতিয়া সিজনৰ টেঙা হয়, সিজনতে খাব লাগে, বনাব লাগে, খাবলৈ খুব ধুনীয়া হয়। আৰু আমাৰ গছত কিন্তু বিলম্ব টেঙা এইকেইটাই লাগি আছিল। যোৱা বছৰ কিন্তু বহুত লাগিছিল, গোটেই গছডালত মানে গা গছডালতে থোপা থোপা হৈ লাগিছিল। এইবাৰ আকৌ এইকেইটাহে লাগিছে। গতিকে মই ভাবিলোঁ যে এইকেইটাকে ধুনীয়াকৈ আচাৰ অকণমান বনাই আপোনালোকে বাৰু এই আচাৰটো খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাব। আৰু যিসকলেতো খাই পাইছে তেওঁলোকেতো টেষ্টটো জানিবই, সোৱাদটো কেনেকুৱা লাগে, খাবলৈ খুব টেষ্টি হয়। আৰু যিসকলে বনাই খাই পোৱা নাই তেওঁলোকে এবাৰ নিশ্চয় হ'লেও ট্ৰাই কৰি চাব, বনাই খাব, খাবলৈ খুব ধুনীয়া লাগে। আৰু মই টেঙাকেইটা একদম চুই দিয়াৰ লগে লগে গোটেইকেইটা সৰি পৰিলে। মই এতিয়া ধুনীয়াকৈ এটা এটাকৈ বুটল দি ভালদৰে ধুই ল'লোঁ। আৰু ধুই লোৱাৰ পাছতে মই ধুনীয়াকৈ একদম গোল গোলকৈ অকণমান বেছি মিহি কৰা নাই, অকণমান গোল গোলকৈ কাটি লৈছোঁ। লোৱাৰ পাছতে মই ইয়াতে নিমখ হালধি লগাই ধুনীয়াকৈ ৰ'দত দি দিম। টেঙাখিনি মই 2 দিন ৰ'দত দিছোঁ। 2টা ৰ'দত দিয়াৰ পিছতহে ধুনীয়াকৈ টেঙাখিনি আচাৰ বনাবলৈ হৈ গৈছে। কৰ্দৈ টেঙা 4টা আছিল, সেই 4টা টেঙাও মানে মই কাটি নিদিওঁ বুলি ভাবিছিলোঁ, কাৰণ এই টেঙা নামতহে কিন্তু মিঠা হয়। কৰ্দৈ নহয় যেন লাগিছে, ৰহদৈয়ে হ'ব নেকি। ৰহদৈ টেঙাটোহে বোলে হেনো মিঠা হয় অলপ, সেইকাৰণে মই নিদিওঁ বুলি ভাবিছিলোঁ। দেউতাই কৈছে যে একো নহয় দি দিয়া, টেঙাৰ লগত দি দিলে হেনো ধুনীয়া হ'ব। দেউতাই ক'লে যে মই কাটি দিম দিয়া। তাৰপাছতে দেউতাই ধুনীয়াকৈ একদম সৰু সৰুকৈ কাটি দিলে। আৰু 2টা ৰ'দ দিয়াৰ পাছতে মানে আচাৰখিনি বনাবলৈ খুব ধুনীয়া হৈ গৈছে। আৰু ৰহদৈ টেঙাকেইটাত মানে একদম থোপা থোপা হৈ পৰুৱা আছিল, তাৰে মই গুচাই দি দিলোঁ। এতিয়া মই মিঠাতেলখিনি ধুনীয়াকৈ গৰম কৰি ল'লোঁ, একদম ধুনীয়াকৈ ধোঁৱা এটা ওলোৱালৈকে মই গৰম কৰি ল'লোঁ। তাৰপাছতে মই ঠাণ্ডা হ'ব দিছোঁ মিঠাতেলখিনি। ইফালে আকৌ মই টেঙাখিনি ধুনীয়াকৈ মছলাখিনি দি দিছোঁ। মছলাৰ ভিতৰত আছে ইয়াতে বগা সৰিয়হৰ, ক'লা সৰিয়হৰ, তাৰপাছতে দি দিছোঁ ইয়াতে চফ গুটি, জিৰা, কালজিৰা আৰু লগতে ধনিয়া। এইখিনি ধুনীয়াকৈ মানে মছলাখিনি মই বনাই ল'লোঁ। যোৱাকালি মই জলফাই আচাৰ বনাইছিলোঁ, তাৰে মছলাখিনি ধুনীয়াকৈ বনাই ল'লোঁ। আৰু কেইটামান দি দিছোঁ মই পাঁচফোৰণ, নিমখ দি দিছোঁ। আৰু এয়া হ'ল জলকীয়া, কেঁচা জলকীয়া, পকা জলকীয়া ঘৰতে মানে লাগি আছিল, তাৰে কেইটামান অকণমান শুকাই ল'লোঁ। তাৰপাছতে এতিয়া তেলখিনি ধুনীয়াকৈ দি দিছোঁ। তেলখিনি একদম কুহুমীয়া গৰম হৈ আছে, তেতিয়া মই তেলখিনি ঢালি দি দিছোঁ। এতিয়া গোটেইখিনি আচাৰ মানে মিক্স কৰি ধুনীয়াকৈ বৈয়াম এটাত মই সোমোৱাই ল'ম। আৰু আমি যিটো বাউল লৈছোঁ ন, সেই বাউলটো একদম পূৰা শুকান হ'ব লাগিব, পানী থকা হ'ব নালাগিব, আৰু চামুচখনো পানী থকা হ'ব নালাগিব। আৰু বৈয়ামটো ধুনীয়াকৈ একদম চিক হৈ একদম শুকাই লৈছোঁ মই। এতিয়া ধুনীয়াকৈ গোটেইখিনি আচাৰ ভৰাই থৈ দিম। আৰু খাবলৈ কিন্তু খুব ধুনীয়া টেষ্টি হয়। এই আচাৰটো মানে 2-3 দিনৰ পিছতে মানে খাবলৈ হৈয়ে যায়, মাজে মাজে ৰ'দত দি থাকিব লাগিব। আৰু আচাৰটো মানে ইমান কোমল হয় নহয়, পটককৈ গলি যায়গৈ মানে আচাৰটো, খাবলৈ খুব ধুনীয়া হয়। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া মই গোটেইখিনি আচাৰ একদম বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। এইখিনি মানে একদম আপুনি 6 মাহলৈকে ধুনীয়াকৈ খাব পাৰিব। এতিয়া মই ধুনীয়াকৈ মুখালিখন বন্ধ কৰি থ'লোঁ। আৰু সেই বৈয়ামটো যে যোৱাকালি মই জলফাই আচাৰ বনাইছিলোঁ, জলফাইকেইটা আকৌ পকা জলফাই হয়। মই কিবা এটা কাৰণত চাগে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, গতিকে সেইটো ৰেচিপিটো দিয়া নহ'ল। আৰু জলফাইখিনি একদম পকা জলফাই, খাবলৈ মানে খুব ধুনীয়া হৈছে একদম। পকা জলফাই মই এইবাৰহে বনাই পাইছোঁ। আগতে মই বনাওঁ কিন্তু কেঁচা জলফাই বনাওঁ, এইবাৰ কিন্তু পকা জলফাই বনাই পাইছোঁ। খাবলৈ খুব ধুনীয়া হয়, একদম খুব টেষ্টি হৈছে খাবলৈ। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইক কমেণ্টে মোক এটা বহুত উৎসাহ দিয়ে, যাতে আৰু ধুনীয়া ধুনীয়া মই ভিডিঅ' বনাব পাৰোঁ। তেন্তে আজিলৈ আহিলোঁ, বাই বাই।